Alright, so hey guys, মই একটা নতুন ভিডিও লাইছো তো গাইস সকলোলে ভালে আছে তো মোৰো ভালে আছে 3 মাহ হৈ গল মই ভিডিওটো দিব পৰা নাই কাৰণ মোৰ এক্সাম চলি আছিল সেকেন্ড ইয়াৰ ফাইনাল সো হেতু কাৰণে মই ভিডিও একো বনাব পৰা নাছিলো মোৰ 11 এপ্ৰিল যোৱা কালি মোৰ এক্সামটো শেষ হ'ল সো আজি হেকাৰ ভাবিলে আজি ব্লগটো বনাম তো আজি ব্লগটো মানে ইমান ডাঙৰ নকৰো কাৰণ মই মানে প্লেনিং কৰি থৈছো যে এনেকা ব্লগ বনাম বুলি আৰু মই বহুত জায়গা এক্সপ্লোৰ কৰিম সো আপোনালোকে ভিডিওটো এন্ড লৈকে চাব এইটো ভিডিও সো আৰু আজি মই গৈ আছো গাইস চুলি কাটিব কাৰণে মোৰ বহুত দীঘল হৈ গ'ল চুলিটো মানে এইটো পৰটো নাকাটো মানে সাইডটো কাটিম আৰু মোৰ লগৰ গৈ আছে তো হি পিছফালে আছে হি কেমেৰাটো ধৰি আছে সো আমি এতিয়া যাম চুলি কাটিম আৰু আপোনালোকক দেখাম কেনেকৈ কি কাটো চুলিটো আৰু গাইস আপোনালোকে যিমান পাৰি ভিডিওটো শেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু এতিয়ালৈকে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই তো ইনষ্টাগ্ৰামতো ফলো কৰি দিব মই ডেসক্ৰিপচনত লিংক দি দিম সো বলক আমি ভিডিওটো আৰম্ভ কৰো Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. Go, go, go. Guys, দুদিন পিছত ইয়াত মেলা হ'ব 16 তাৰিখে মেলা আছে তো আপোনালোকক এইটো ভিডিও মই কৰি দেখাম মেলাৰ Go, go, go. Hustle hard, hustle every single day. I'll be making moves till I'm buried in my grave. To the system I don't. গাইস ফাইনালি আমি সেলুনত আহি পালো তো এতিয়া আমি সেলুনত যাম আৰু সাম ভিৰ আছে নে নাই তো গাইস ফাইনালি আহি পালো তো এতিয়া মই ইয়াত চুলি কাটিম মানে লগৰ এটা কাটি আছে চুলিটো মানে ভিউ আহিছিলে আমি চাৰিজন মিলি আহিছিলো বাইকত তো সি এতিয়া চুলি কাটি আছে তাৰ পিছত মই কাটিম আৰু আপোনালোকক দেখাম কেনেকৈ কি কাটিম চুলিটো তো আপোনালোকে প্লিজ ভিডিওটো এন্ডলৈকে চাব গাইস ফাইনালি চুলি কাটিবৰ কাৰণে মই বহিলো তো এতিয়া চুলি কাটিম আৰু আপোনালোকে ভিডিওটো এন্ডলৈকে চাব তেতিয়া গম পাব মই কেনেকৈ কি কাটিম চুলিটো সো এতিয়া দাদাই পানী দি আছে চুলিত তাৰ পিছত দাদাই চুলি কাটাটো আৰম্ভ কৰিব সো আপোনালোকে প্লিজ ভিডিওটো এন্ডলৈকে চাব Go, I never answer to no, man, I still go. Go, 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 go. You got a mind, but even that could change. You could flip the gray matter like some batter in your গাইস মোৰ ফাইনালি চুলি কটা হৈ গ'ল তো দাদা এতিয়া হেয়াৰ ড্ৰায়াৰ দি চুলি শুকাই দি আছে সো আপোনালোকে চাব পাৰে থ্যাংক ইউ দাদা হাই কৈ দিয়ক দাদা এবাৰ তো গাইস ফাইনালি চুলি কটা হৈ গ'ল তো এতিয়া আমি ঘৰলৈ যাম আৰু গাইস ব্লগটো বেছি দীঘল নহ'ল কাৰণ মই খালি চুলি কাটিবৰ কাৰণে আহিছিলোঁ তো আৰু ইয়াতকৈ বহুত ভাল ভাল ব্লগ আহি আছে তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব থ্যাংকছ ফৰ ৱাচিং বাই Even when you feel low, you can still